guys, welcome back to my YouTube channel and welcome back to another vlog. So আজি এটা vlog start কৰিছো. আজি বনৰ মৰত মোৰ এজন মানে বেষ্ট ফ্ৰেণ্ড জনী লগ পাবলৈ আহিছো. তো আজি আমি দিনটো কি কৰিম তাকে আপোনালোকক দেখাই থাকিম আৰু ভিডিওটো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ফ্ৰেণ্ড জনীলৈ চিনাকি কৰাই দিছো। হেল্ল' হাই আমি 4 বছৰ মূৰত আমি 4 বছৰ মূৰত আকৌ লগ পাইছো মানে বহুত দিনৰ মূৰত। হেল্ল' খবৰ খাতি কৈ দিয়া। খবৰ ভাল। আপোনালোকে তাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব। দেখাই থাকিবা আমি দুইজনে কি কৰোঁ। আমি গৈ আছোঁ দীঘলী পুখুৰী। আহিছোঁ দীঘলী পুখুৰী ৱাৰ মেমৰিয়েল গুৱাহাটী অলিয়ে গলিয়ে। অঁ আমাৰ ল'ৰাটো নোলায় লাষ্ট কয় আৰু ক'ত গ'লা অঁ ল'ৰাটো এইটো আপোনাক দেখাই আছোঁ বেকগ্ৰাউণ্ডটো আহি থাকোঁ এইফালে গৈ আছোঁ দীঘলী পুখুৰী উজনি পিছফালে মোৰ ফ্ৰেণ্ডজনী আমাক ধুনীয়া লাগিছে ৰাস্তাৰ মাজে মাজে দীঘলী পুখুৰীত আমি দুইজনীয়ে ব'টিং কৰিবৰ কাৰণে গৈছিলোঁ ব'টিং কৰিলোঁ মই আগতে কেতিয়াও মানে ব'টিং কৰি পোৱা নাই ভয় লাগে পুখুৰীটো দেখিলে চ' ব'টিং কৰিছিলোঁ ৰেডি ৰেডি বহি গ'লোঁ বেটাটো আৰু মই ভিডিঅ' বনাই আছোঁ মই উঠি আছোঁ মানে দীঘলী পুখুৰী গৈ থকা হয় যদিও এনেকৈ মানে ব'টিং কৰা নহয় আজি মোৰ ফ্ৰেণ্ডজনীক লগ পোৱাৰ বাবে দুইজনীয়ে মানে ব'টিং কৰিবৰ কাৰণে ঠিক কৰিলোঁ তেনেকৈ ভাল লাগিল ব'টিং কৰি আচলতে মই আগতে কেতিয়াও কৰি পোৱা নাছিলোঁ ইয়াতে মানে সিহঁতো ব'টিং কৰিছিলোঁ ন নাৱত উঠি আমাৰ হৈ গ'ল নাও এতিয়া আমি গৈ আছোঁ ৰাস্তাই ৰাস্তাই য'ত পাওঁ ফটো এখন মাৰি দিয়া অ'কে পাই গ'লোহি ইয়াতে মেইন দীঘলী পুখুৰী পাই গ'লোঁ দিনৰ মূৰত আহিছোঁ দীঘলী পুখুৰী একদম পূৰা 2 বছৰ লকডাউনৰ আগতে যি আহিছিলোঁ এতিয়া বহুত বছৰৰ মূৰত আহিছোঁ আৰু বছৰ নহয় 4-5 বছৰমান হ'ল আৰু লকডাউন হোৱা 3 বছৰমান হ'ল নেকি ন গুৱাহাটী দেখাই নাছিলোঁ কোনো জনমতো এই দেখিলোঁ আৰু এই জহতে দেখিলোঁ আৰু পুখুৰী দেখুৱাব আনিলে ভাল লাগিছে চাই এতিয়া কোৱা তুমি গুৱাহাটী আহি তোমাৰ কেনেকুৱা লাগিছে গুৱাহাটী আহি বহুত ভাল লাগিছে বিশেষকৈ তোমাক লগ পাই ভাল লাগিলে জীৱনতো গুৱাহাটী দেখা নাছিলোঁ দেখিলোঁ আৰু ভাল লাগিছে জীৱনতো এবাৰ অহা নাছিলে তেতিয়া লগ পোৱা নহ'ল আৰু ব্যস্ততাৰ বাবে এইবাৰ মানে আমি টাইম উলিয়ালোঁ লগ কৰিবৰ কাৰণে এনেকৈ লগ পাই বহুত ভাল লাগে এনজয় হয় বিশেষকৈ মানে লেডিজ পাৰ্টি তো ইয়াৰো আমি আছিলোঁ সেই দীঘলী পুখুৰীত এতিয়া ওলাই যাওঁ ভাত খাওঁগৈ ভোক লাগিছে মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাই অঁ খাওঁগৈ বোলো ভাত খাওঁগৈ ব'লা ভাল লাগিছে আইচক্ৰীম খাই পেলাই ভাত খাই পেলাই আহি পেলাই মিউজিয়াম ৰ'বা কি হ'ল নাই মোৰ ভিডিঅ'টো খোৱা আইচক্ৰীম তোমাৰ মাতটোৱে আহি আছে এইফালে আমি আইচক্ৰীম কিনি খাই লৈছোঁ আজি আপোনালোকে ইনষ্টাগ্ৰামত আমাক টেগ কৰি কিনে ফটো হয় নেকি হ'ব অঁ ফটো ল ভিডিঅ' খোলাটো আমাৰ 5 দিন মাত্ৰ হৈছে আচ্ছা নতুন নতুনকৈ অঁ ৰেকৰ্ডিং হৈ গ'ল নিউ ৰেষ্টুৰেণ্ট ধুনীয়া দিছে ৰেষ্টুৰেণ্টখন আৰু বেক কৰি দেখাই দিছোঁ চিকেন থালি লৈছোঁ আমি কম দামতে পাইছোঁ অঁ দামটো আহি গ'ল কি কৰিছে দালি মাংস ধুনীয়া
ৰাইজে খাবলৈ ষ্টাৰ্ট দিলে খাই পেলাই ক'বা কেনেকুৱা খানাটো ধুনীয়া হৈছে মই কিন্তু হাতে খাম চিকেন থালি দালি আচাৰ চব্জি মাংস আৰু পাপৰ চবেই আছে আচাৰটো পানী বটল আৰু এটা দি দিব অঁ এবাৰ চাই দে হাই খাওঁতেও ভিডিঅ' ফাৰ্ষ্ট বাইট চকুকেইটা সেইটোৱে নিবই অঁ মই ফটো উঠিলে সদায় চকু সৰু হয় ধুনীয়াকৈ সানি লৈছোঁ ধুনীয়া গৰম গৰম একদম আপুনি ভালেই বুঢ়ীখিনি খাবি যে ভোক লাগিছে কৈ আছোঁ অকণমান ভিডিঅ' এটা মানে মোকো দিবাচোন খোৱা তোমাক খোৱা ভিডিঅ' আছেই বনাইছিলোঁ আমি তোমালোকে সুধিছিলোঁ নহয় তোমাৰ কেমেৰাটো সেয়ে খাই কৈ দিব লাগিব অলপ আহিয়ে গ'ল নেকি ভইচটো আহিয়ে গৈছে তোমাৰ মোৰ ভইচটো শুনি আৰু মানুহে আহি আমি ৰুম পাই গ'লোহি বেলেগৰ ৰুমটো দেখাবলৈ মই উৎপাত লজখন অকণ দেখাই দিছোঁ অঁ ইয়াতে বিহু এখনো হেৰি দি থৈছে বা পোষ্টাৰ লগাই থৈছে ব্লগটো ইমানতে শেষ কৰোঁ তাইক লগ পাই বহুত ভাল লাগিল মুন্মি ডাৰ্লিং ধুনীয়া লাগিছে তোমাক একদম পুতলাজনী নিচিনা পুতলা ধুনীয়া লাগিছে তো আকৌ লগ পাম কেতিয়াবালৈ লগ পাম এতিয়া পাঠশালাত লগ পাম আমাৰ তাত বাৰু মোৰ ব্লগটো চাব শেষলৈকে মই শেষলৈকে দেখুৱালোঁ চাব ছাবস্ক্ৰাইব কৰি আৰু দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই বাই